আমাৰ মোমনৰ চকুকেইটা ব্লু ব্লু আৰু মাকেইটা গ্ৰীণ গ্ৰীণ, মোমনকেইটা ব্লু 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 আইচ ন মোমন ন হয় নহয়? বাই বাই। বহু দিনৰ মূৰত আহিলোঁ, সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ ভিডিঅ'টো একেবাৰে সন্ধিয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ, ৰাতিপুৱাৰ পৰা নহয়। এতিয়া সন্ধিয়া 7টা বাজিবই হ'ল। চাহ তাহ খালোঁ, এওঁ অফিচৰ পৰা আহিলে চাহ তাহ খালোঁ। এতিয়া মোমনক তেওঁ খেলাই আছে, ব'লক নহ'লে মোমনৰ লগতে অকণমান খেলোঁ। আজি ভিডিঅ'টো স্পেচিয়েলি মোমনক লৈ হ'ব। মোমনে দিনটো কি কৰে, ৰাতি সি কি কৰে, কেতিয়া শুৱে, কি কৰে কি নকৰে দেখাবলৈ চেষ্টা কৰিম। তো ব'লক আমি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মোমন জন্ম হোৱাৰ পিছত দুটা নে এটা ভিডিঅ' বনাইছিলোঁ, তাৰপিছত ফোনটো চেঞ্জ কৰিলোঁ। ভিডিঅ'খিনি কৰি থোৱা আছিলে, সেইখিনি ডিলিট হৈ গ'ল। নতুন এটা ফোন ল'লোঁ, তাৰপিছত ভিডিঅ' বনোৱা হোৱাই নাই। তাৰপিছত এতিয়াতো মোমনৰ 2.5 মাহেই হৈ গ'ল। এতিয়া আকৌ আৰম্ভ কৰিছোঁ। এতিয়া মোমনে অলপ হাঁহিবলৈ লৈছে। মানুহে মানে তাৰ মুখলৈ যদি কোনোবাই চাই হাঁহে, তেতিয়া সি হাঁহিবলৈ লৈছে, বা কিবা বস্তু চাই দেখি হাঁহি খেলিবলৈও লৈছে। মই বোলো ভাবিলোঁ এটা ভিডিঅ'ই কৰি থওঁ, এটা স্মৃতি থাকিব। তো ব'লকচোন যাওঁ মোমনৰ ওচৰলৈ। এইটো কিনো? এইটো কি? কুকুৰ ওপৰত দি দিছে। মোমন মোমন মোমন, এইটো কি? কুকুৰ মাইনা, কুকুৰ মাইনা। এতিয়া মোমনে খেলিয়ে আছে, সি শোৱা নাই। তো ভাতকেইটা মায়ে বনাই আছে, তাতে অলপ লাগি মেলি সোনকালে ভাতকেইটা খাই শুই যাওঁ। কাৰণ মোমন কেতিয়া উঠি দিয়ে ৰাতি ঠিক নাই, আৰু সি উঠিলেতো আমি উঠিবই লাগিব। তো আপোনালোকে চাই থাককচোন, ৰাতি যদি সি উঠে ভিডিঅ' বনাম বাৰু। আৰু কি হয়, মই দিনটোত কি কৰোঁ আজিকালি, কি হয় মানে আজিকালি তাক বেছিকৈ ডাইপাৰ নিপিন্ধাওঁ, কটন কাপোৰেই দিওঁ। গতিকে মই দিনটোত 3-4টা মেক্সি চেঞ্জ কৰিব লগা হয়, বা চাদৰ মেখেলা পিন্ধিলেও চেঞ্জ কৰিব লগা হয়। তাকতো কিমান চেঞ্জ কৰিব লাগে ঠিকেই নাই। পেচাব কৰে, বা কেতিয়াবা পটককৈ অলপ গাখীৰ ওলায়, অকণমান ওলালেও মানে বেয়া লাগে, চেঞ্জ কৰাই দিওঁ। আৰু এইকেইদিন বতৰটো অলপ ঠাণ্ডা পৰিছে, গতিকে দিনত অকণমান ৰ'দ ওলায় বাৰু, কিন্তু ৰাতি অলপ ঠাণ্ডা পৰিছে, গতিকে তাক দীঘল হাতৰ 2টা চোলা পিন্ধাব লগা হৈছে। তো ভাতখিনি খাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। যদি মোমন ৰাতি উঠে তেতিয়াহ'লে ভিডিঅ' বনাম, নহ'লে নেক্সট ডে ৰাতিপুৱাহে বনাম আৰু। এতিয়া বাজিছে 2:30। আমাৰ মোমনে খেলা ষ্টাৰ্ট দিছে আৰু। মোমন কি কৰিছা? কি কৰিছা? খেলিছা খেলিছা? চোফাত শুবলৈ গ'ল দেউতাকে, বিচনাত ল'ৰা উৎপাত হ'ব নোৱাৰি। মানে আমি মোমনৰ কাৰণে ৰাতি সি খেলি থাকে যে, ওপৰত আঁঠুৱাৰ ওপৰত এটা বল আৰু এটা কুকুৰ লগাই দিছোঁ। এতিয়া সি পূৰা খেলি আছে ভৰি মাৰি মাৰি। ৰাতি 2:30 বাজিছে আৰু এতিয়া বেছি টাইম হোৱা নাই। মোৰলৈ টোপনি ধৰিছে দেই, তুমি শুবা নে নোশুৱা কোৱাচোন? মোৰ টোপনি ধৰিছে দেই, মই শুই থাকোঁ, তুমি খেলি থাকা। কেতিয়াবা ক'লে খালা তুমি? বাই বাই, মই টোপনি যাওঁ। হাই এভৰিৱান। কালি ৰাতিটো দেখিলেই মোমনে কি কৰি থাকে, খেলি থাকে। কালি আৰু ৰাতি ভিডিঅ' বনোৱা নহ'ল। 3টা নহয় 2টা মানতে সি উঠিলে। তাৰপিছত সি ৰাতিপুৱা 5টা বজাতহে শুইছে। তাৰপৰা মোৰো আজি উঠা দেৰিয়ে হ'ল। এতিয়া 8টাই বাজিলে। 8টা বাজিলে সকলোতো ঘৰৰ পৰা এতিয়া ওলাই যাব, দেউতা অফিচ যাব, হাজবেণ্ড যাব, বা মা স্কুল যাব। মই বাৰু ছুটি লৈছোঁ মোমনৰ কাৰণে। তো 8টা বাজিলে এতিয়া চাহ তাহ খাই লওঁ। চাহ তাহ খাই মেলি মোমনকো গা ধুৱাবলৈ আছে। সি এতিয়া উঠি দেউতাকৰ লগত খেলি আছে। তাৰপিছত ককাকৰ লগতে যাব ফুৰিবলৈ, তাৰ সেইটো ডেইলি ৰুটিন। একচুৱেলি মই মোমনৰ ডেইলি ৰুটিনেই দেখাবলৈ লৈ আছোঁ আজি ভিডিঅ'টোত। তো এতিয়া চাহ বনাই লওঁ। আজি ৰ'দ ওলাইছে অলপকৈ, তো এতিয়া চাহ খাই লওঁ।
চাহ তাহ খালোঁ, খাই এতিয়া ভাবিছোঁ মোমনৰ কাপোৰখিনি মেলি লওঁ, ৰ'দটো ওলাইছে অলপ অলপকৈ, বতৰটো অলপ অলপ মানে গোমা হৈ আছে, ঠাণ্ডা নমাইছে। তাৰপিছতে মোমনক গাটো ধুৱাই ল'ম, ধুৱাই পেলাই আনি ভাত পানী খাই মেলি আৰু আপোনালোকক দেখাম আৰু কি কৰি থাকোঁ দিনটো। ব'লো মোমনৰ কাপোৰখিনি মেলি লওঁ। এয়া মোমনৰ কাপোৰ মেলা হৈ গ'ল। তাক ৰাতি বা দিনত ডাইপাৰ ইমান নিপিন্ধাওঁ, কাপোৰেই দিওঁ, কটন কাপোৰ। ডাইপাৰ দিওঁ মানে কেতিয়াবা তাৰ যদি গা চা বেয়া থাকে বা চৰ্দি তৰ্দি লাগি থাকে, তেতিয়া সি অকণমান শুবলৈ অশান্তি পায়, তেতিয়া ডাইপাৰটো দিওঁ আৰু মানে বাৰে বাৰে প্ৰস্ৰাৱ কৰি থাকিলে বাৰে বাৰে সি সাৰ পাই যায়, ইফালে নাক চাকো বন্ধ হৈ থাকে, তেতিয়া ডাইপাৰটো দিওঁ আৰু বা উলিয়াই লৈ গ'লে ক'ৰবালৈ মানে ওলাইতো যোৱা হোৱাই নাই কৰোণা বুলি, এনেই ডক্টৰৰ ওচৰলৈ যাবলগীয়া হ'লে ডাইপাৰটো পিন্ধাই লৈ যাওঁ। তেনেকৈ ওলাই যোৱা নাই, মাৰ ঘৰলৈ যোৱা হোৱা নাই, যামহে চাগে, গ'লে ভিডিঅ' দিম বাৰু, চাব আপোনালোকে। এতিয়া মোমনক গাটো ধুৱাই লওঁ, ধুৱাই মেলি দেখাই থাকিম কি কৰোঁ। আমাৰ মোমনে গা ধুলে দেই, ছোৱালী লাগিছে একদম, মোমন কইনা হৈ গ'ল, গা চা ধুই আহি একদম চুলি বান্ধি থৈছে, মোমন কইনা, মোমন কইনা, মোমন কইনা, চুলিখিনি কেলে লুকুৱাই দিছা, চুলিখিনি এনেকৈ মোমনে। What we do here is go back. আমাৰ মোমনৰ চকুকেইটা ব্লু ব্লু আৰু মাকেইটা গ্ৰীণ গ্ৰীণ, মোমনৰকেইটা ব্লু ব্লু আইচ ন মোমন ন, হয় নহয়? বাই বাই। বতৰটো আকৌ বেয়া হৈ আহিল, চ' মোমনক কাপোৰটো চেঞ্জ কৰি দিলোঁ। এতিয়া মোমন শুই গ'ল, তাক শুৱালোঁ। তাৰপিছত এতিয়া দুপৰীয়া 12:30 বাজিছে, এতিয়া মই চাহ একাপ খাই লওঁ বুলি ভাবিছোঁ সি শুওঁতেই, নহ'লেতো খাব নোৱাৰি কাৰণ ঘৰত অকলেই থাকোঁ। এতিয়া শুব অলপ টাইম, তাৰপিছত আবেলি উঠিব, উঠি ককাক আহিব, ককাকৰ লগত ফুৰিব, তাৰপিছত দেউতাক আহিব, খেলিব। আপোনালোকেতো ভিডিঅ'ত দেখিলেই সন্ধিয়া কেনেকৈ খেলে, ৰাতি কি কৰি থাকে। এতিয়া সেই ৰাতিপুৱাৰ পৰা সেয়াই আৰু তাৰ খোৱা, শোৱা, প্ৰস্ৰাৱ কৰা, পটি কৰা, সেইবিলাকেই আৰু তাৰ কাম। মোমন যাতে সোনকালে ডাঙৰ হয়, তাক যাতে সোনকালে ডাঙৰ কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ' লৈ আহি আছোঁ। নেক্সট ভিডিঅ'ত থাকিব মোমন প্ৰথম মাহীয়েকৰ ঘৰলৈ যাব, ককাকৰ ঘৰলৈ যাব। তো কিনো হয় সেইটো ভিডিঅ'ত আপোনালোকে চাবলৈ নাপাহৰিব, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মোমনৰ আহিবলগীয়া ভিডিঅ'বিলাক চাবলৈ পায়। এতিয়াতো মোমনক লৈয়ে চাগে বনাম ভিডিঅ', চাই থাকিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰম আশীৰ্বাদ সদায় বিচাৰোঁ।